খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো খবৰ ভাল এক্সাম দি উঠিলোঁ ইমান দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ একদম আজৰি হৈ মেলি লৈ আৰু আজি মই যোনদিনাখন শ্বুট কৰি আছোঁ আজি অলৰেডি সপ্তমীয়ে হৈ গ'ল বাট উপায় নাই আজৰি হওঁতে মই অলপ দেৰিয়ে হৈ গ'ল বাট তথাপি একো নাই আৰু থাম্বনেইল দেখিটো গম পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে চ' মোৰ মেকআপ ৰিলেটেড শ্বৰ্টছ ঢেৰ আছে কিন্তু ঢেৰ নহয় 2-3টামান আছে বাট লং ভিডিঅ' নাই সেই গতিকে ভাবিলোঁ যে যিহেতু দুৰ্গা পূজা গতিকে এটা মেকআপ লুক শ্বেয়াৰ কৰি দিওঁ আৰু মই ইমান বেছি হাই এক্সপেক্টেশ্যন নাৰাখিব যিহেতু মইতো মেকআপ আৰ্টিষ্ট নহয় বাট নিজকে প্ৰেজেণ্টেবলকৈ কেনেকৈনো আপোনালোকে ঘৰতে কৰিব পাৰিব তাৰ এটা আইডিয়া পাই যাব ইজিলি দেই আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ জেলেপিৰ পৰা জেলেপি খাই যিহেতু পূজা আৰু অবভিয়াছলি লওক তেনেহ'লে কথা পাতি মেকআপ ষ্টাৰ্ট কৰি দিওঁ চ' একদম প্ৰথমতে আপোনালোকৰ চকুপাৰ মোৰ এই ফুঁহাটোত গৈছে নেকি সেয়া কি ক'ব আৰু যেতিয়াই কিবা এটা অকেজন আহে কিবা এটা মানে আহিবই আৰু স্কিনত বাট উপায় নাই আৰু মেকআপটোও মানে এইটো বস্তু হাইড কৰিব নোৱাৰে কিছুমান মানে টেক্সাৰ হওক বা কিবাকিবি মেকআপেও হাইড কৰিব নোৱাৰে সেইটোতো আৰু উপায় নাই মানুহৰ মোক কিবাকিবিটো থাকিবই তাৰ পাছতে এতিয়া মেকআপটো ষ্টাৰ্ট কৰিম ফাৰ্ষ্টতে মই মইশ্চাৰাইজাৰ এইটো মই মামা আৰ্থৰ ইউজ কৰোঁ আৰু মই কিন্তু মেকআপৰ চব ষ্টেপ ফ'ল' নকৰোঁ দেই মানে লাইক কণ্টৰিং চামথিং কালাৰ কাৰেক্টিং সেইবিলাক চব মই ফ'ল' নকৰোঁ জাষ্ট মানে কিছুমান আৰু এতিয়া ধৰক মোৰ কিছুমান পিগমেণ্টেড স্কিন আছে বা ডাৰ্ক চাৰ্কেল আছে সেইখিনি হাইড কৰিম আৰু সেয়াই চ' ব'লক চ' ফাৰ্ষ্টতে মইশ্চাৰাইজাৰ এপ্লাই কৰি ল'লোঁ আৰু তাৰ পাছতে যিহেতু মই এতিয়া অলৰেডি আবেলি হৈ গ'ল বাৰু ৰাতিৰ কাৰণে কৰি আছোঁ মানে কি ৰাতিৰ এটা লুক আৰু দিনৰ কাৰণে মই নাভাবোঁ যে ইমান মেকআপৰ দৰকাৰ হয় চ' ছানস্ক্ৰীমটো মই স্কিপ কৰিছোঁ তাৰপিছতে মই এইটো প্ৰাইমাৰ ইউজ কৰি ল'ম চ' এইটো লগাই ল'লোঁ নহ'লে অকণমান ডিষ্টাৰ্ব হৈছিলে চ' এয়া প্ৰাইমাৰ ডান অ'কে চ' এতিয়া মই ফাউণ্ডেশ্যন এপ্লাই কৰিম ফাউণ্ডেশ্যন আপোনালোকে যোনটো শ্বুট কৰে আৰু আপোনালোকৰ স্কিনত সেইটো ইউজ কৰিলেই হ'ল মই ফিটমিও কৰোঁ লেকমিও কৰোঁ চ' একো প্ৰব্লেম নাই মই মানে সলাই ট্ৰাই কৰি চাই থাকোঁ আৰু মায়ে কয় মই এইবিলাক এক্সপেৰিমেণ্ট কৰোঁতে মোৰ স্কিনখন ধ্বংস হৈ গ'ল একচুৱেলি কথাটো নোহোৱা নহয় মই ক্লাছ 10লৈকে অকল বেবী ক্ৰীমেই ইউজ কৰিছিলোঁ আৰু তাৰ পাছতেনো কি মেকআপৰ ভূতটো লাগিলে আৰু আৰু আপোনালোকে নেকতো লগাব দেই মই এতিয়া যিহেতু ক'লেকো নাযাওঁ প্লেন নাই মানে যদি যাওঁ তেতিয়া বাৰু কথাটো বেলেগ নেকতো ইউজ কৰিব দেই নহ'লে বিৰাট বেয়া দেখি বোলে মুখখন পূৰা হেৰি হৈ আছে ফেয়াৰ দেখাই আছে ডিঙিটো ক'লা দেখাই আছে তো বেয়া দেখি ন চ' সেয়া এতিয়া ধুনীয়াকৈ ব্লেক কৰি ল'ম আৰু লগতে এটা কথা কওঁ মোৰ কেইগৰাকীমান ছাবস্ক্ৰাইবাৰ দেই মইহে আজিলৈকে একচুৱেলি লগ পোৱা নাই মোৰ ঘৰৰ মানুহে লগ পায় মোকো যদি দেখে কেতিয়াবা মাতিবচোন মোৰো ভাল লাগিব আৰু আপোনালোকে কিছুমানে কয় যে মোৰ ভিডিঅ'ছবিলাক চাই ভাল লাগে বুলি লগ পালে কয় চ' মোক কমেণ্ট এটা কৰি জনাই দিব বা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে মোক চ' মোৰ তেতিয়া ভাল লাগিব আপোনালোকে জনালে যে আপোনালোকে ভিডিঅ'বিলাক ভাল পাই আছে বুলি বনাবলৈ এটা উৎসাহ পাম ন চ' আৰু মোৰ পৰা আপোনালোকে কেনেকুৱা টাইপৰ ভিডিঅ'ছবিলাক বিচাৰে বাৰু মোক ক'বচোন মানে লাইক ব্লগ যে বিচাৰে নে এনেকুৱা টাইপৰ যোনবিলাক ভিডিঅ' এইবিলাক চাইও আপোনালোকে ভাল পায় চ' মোক জনাব চ' এতিয়া ফাউণ্ডেশ্যন ডান একচুৱেলি মোৰ ফোনৰ স্ক্ৰীণত চাই কৰাৰ অভ্যাস নাই চ' এনেকুৱা যে ময়ো ঠিক ইমান ক'ব পৰা নাই বাট ষ্টিল আৰু
আৰু তাৰ পাছতে মই কৈছিলোঁ ন মোৰ ডাৰ্ক চাৰ্কল আছে আৰু তেনেকুৱা কিবা কিবি চ' তাৰ কাৰণে কনচিলাৰ আৰু মই অলপ আজি বেছিকেই লগাইছোঁ তাৰ ৰিজনটো হৈছে এইটো যে আই শ্বেডো যিহেতু লগাম গতিকে কনচিলাৰটো লগালে যদি মানে বেচটো ধুনীয়া হৈ থাকে দেন মানে আই শ্বেডো যোনটো অৰিজিনেল কালাৰ হয় সেইটো মানে ফুটি উঠিব আৰু মেকআপটো মানে মোৰ কাৰণে কি জানেনে নিজকে ধুনীয়া দেখুৱাৰ লগতে মানে মই এইটো মেকআপ কৰাৰ যোনটো প্ৰচেছ মানে এই প্ৰচেছটো মোৰ বিৰাট ভাল লাগে মানে মই সৰুতে ড্ৰয়িং কৰিছিলোঁ তেতিয়া সেইটো মোৰ বিৰাট ভাল পোৱা এটা কাম আছিলে চ' এতিয়া কিজানি সেই আঁকিবলৈ মেলিবলৈ নাপাওঁতো গতিকে মুখখনতে কিজানি এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ চাগে চ' কনচিলাৰ ডান মই জানো এতিয়া অলপ কিবা কিবি আনমেল হৈ আছে বাট ট্ৰাষ্ট দ্য প্ৰচেছ ভাল হ'বগৈ চ' এই ফাউণ্ডেশ্যনখিনি এতিয়া ছেট কৰি ল'ম কম্পেক্ট পাউডাৰেৰে কাৰ কাৰ এনেকুৱা হয় বাৰু কিবা এটা অকেজন আহে আৰু মস্তকে এটা ফোঁহা মুখত উঠি যায় হয়তো কপালত বা নাকত উঠিলে যে বিৰাট বেয়া দেখি আৰু দেই কিন্তু মোৰ হয় উপায় নাই চকুৰ বেচটোৰ কাৰণে মই এটা শিমাৰী নহয় হা শ্বেডকেইটা চ' ইয়াৰে মই মে বি এইটো শ্বেড ইউজ কৰিম এইটো So let's see. এই যোনটো আমাৰ ক্ৰিজ লাইন থাকে ন এইখিনি বেছি চ' বেচটোত এটা কালাৰ মই ইউজ কৰি ল'লোঁ অ'কে চ' তাৰ পাছতে এটা শিমাৰী যিকোনো কালাৰ আপোনালোকে চুজ কৰিব পাৰে শিমাৰ আউটফিটটো অনুযায়ী যদি বোলে অক্সিডাইজ জুৱেলাৰী পিন্ধে দেন চিলভাৰ ল'ব পাৰে বা যদি একদম গল্ডেন পিন্ধে তেনেহ'লে গল্ডেন ল'ব পাৰে আৰু মই এটা ৰ'জ গ'ল্ড কালাৰ পিক কৰিছোঁ লেটছ চি কেনেকুৱা বা লাগে যেতিয়া আই শ্বেডো লগাই এটা কথা মনত ৰাখিব যে তলৰ এইটো আমাৰ যোনটো লাইন থাকে ওপৰত যিটো কালাৰ ইউজ কৰে তাৰ অলপমান হ'লেও একদম পাতল হাতেৰে এপ্লাই কৰি দিব কাজল লগাওক নলগাওক ওকে অলপ আৰু মই যে একদম পুৰা কিছুমানে কৰে একদম শাৰ্প দেখিবলৈ ইয়াতে কনচিলাৰ এপ্লাই কৰি আকৌ শিমাৰী লগাই বা একদম শাৰ্প কিবা এটা কৰি দিয়ে মই সেইটো একচুৱেলি ভাল নাপাওঁ আপোনালোকে যদি ভাল পায় সেইটো ট্ৰাই কৰিব পাৰে আৰু মই কইনা চইনাই লগোৱাটো বেলেগ কথা ব্ৰাইডেল মেকআপ হ'লে বাট এনেই মই প্ৰিফাৰ নকৰোঁ সময় নলগাওঁ চ' চিম্পলি এনেকেই জাষ্ট এপ্লাই কৰি ল'লোঁ জাষ্ট কি কৰিব লাগে এটা
নিউট্ৰেল শ্বেড মইতো ব্ৰাউন ল'লোঁ সেইটো এপ্লাই কৰিলোঁ ফাৰ্ষ্টতে অলপমান এটা তাতছেও লাইট শ্বেড ল'লেও কোনো কথা নাই মই বাৰু অকণমান ডাৰ্কে লৈ ল'লোঁ তাৰপিছতে সেইটো ধুনীয়াকৈ ব্লেণ্ড কৰি এটা শিমাৰী কালাৰ ভিতৰত এপ্লাই কৰি পেলাই ইউ আৰ ডান আৰু আইলাইনাৰটো বাৰু প্ৰশিক্ষণ দিব পৰাকৈ ময়ো ইমান এক্সপাৰ্ট নহয় সেইটো চব ছোৱালীৰে গণ্ডগোল হয়েই এটা চকু কিবা হয় এটা চকু কিবা হয় চৰি দেই মই কেমেৰাত চাই নোৱাৰিম মই আইনাখনত চাই আহি লগাই দেখুৱাই আছোঁ আৰু তাৰ পাছতে মই এপ্লাই কৰি ল'লোঁ মেবলিনৰ মাস্কাৰা আৰু আপোনালোকে তলৰ লেছেছ কেইডালতো লগাবলৈ নাপাহৰিব লগতে মই আইব্ৰৰ কাৰণে লৈছোঁ চুইচ বিউটিৰ এডাল আইব্ৰ পেঞ্চিল আৰু তাৰ পাছতে মোৰ ফেভৰেট ব্লাছ লগাই ল'ম নেক্সট লিপষ্টিকৰ পাৰ্টটোত মই একেবাৰে স্কিপ কৰা নাই মই গোটেইটো প্ৰচেছেই দেখাইছোঁ ফাৰ্ষ্টতে মই চুইচ বিউটিৰ এডাল লিপ লাইনাৰ দি আউটলাইনটো মই এনেদৰে কৰি ল'ম আৰু তাৰ পাছতে মই ছাইডৰ পৰা চাই থাকিব বাৰু এনেকৈ স্মাচ কৰি দিম যাতে একদম হাৰ্শ লাইন এটা ভিজিবল হৈ নাথাকে আৰু তাৰ পাছতহে মই লিপষ্টিকটো এপ্লাই কৰিম আৰু যিহেতু পূজাৰ বতৰ সেই গতিকে অকণমান বল্ড লিপষ্টিক এটাই মই ট্ৰাই কৰিছোঁ আই মিন ৰেড কালাৰ এনেইতো সোমায়েই থাকে নৰ্মেলি নিউড কালাৰে লগোৱা হয় যিহেতু পূজা সেই গতিকে আজি ৰেড লগাইছোঁ আৰু আপোনালোকে যদি মোৰ লুকটো ভাল পায় তেনেহ'লে প্লিজ এটা কমেণ্ট কৰি পেলাই মোক জনাই দিব তেতিয়া মানে মোৰ ভাল লাগে আৰু ভিডিঅ' বনাবলৈ মোৰ তেতিয়া মানে উৎসাহ এটা পোৱা যায় ন ঠিক তেনেকুৱা হয় আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা বিচাৰে সেইটো মোক প্লিজ ক'ব তেতিয়া মোৰ চেনেলটো এটা দিশ পাব যে নাই মানে এটা পাৰ্পছ পাব যে এনেকুৱা টাইপৰে মই ভিডিঅ' ফাৰ্ডাৰ টাইমছত আপলোড কৰিম গতিকে মোক জনাব আৰু ময়ো এইটো জনাটো দৰকাৰ ন যে মোৰ যোনখিনি ছাবস্ক্ৰাইবাৰ্ছ আছে যিমানখিনিয়ে নাথাকক লাগিলে সেইখিনিয়ে কেনেকুৱা টাইপৰনো ভিডিঅ' মোৰ পৰা আশা কৰে সেইটো জানিলে মোৰো সুবিধা হ'ব আৰু লগতে মই হাই পইণ্টবিলাকত হাইলাইটাৰ এপ্লাই কৰি ল'লোঁ আৰু এডাল ব্ৰাছেৰে যোনখিনি আমাৰ আইব্ৰৰ হাই এৰিয়া থাকে বা নোজ এৰিয়া থাকে বা ফৰহেডতো মই এপ্লাই কৰি লওঁ চ' এই আৰু আমাৰ যোনখিনি হাই পইণ্টছ থাকে তাত মই হাইলাইটাৰ এপ্লাই কৰি ল'ম আপোনালোকে ফ্লেট ব্ৰাছো ইউজ কৰিব পাৰে বা হাতো ইউজ কৰিব পাৰে মই অৱশ্যে দুয়োটাই ইউজ কৰোঁ আৰু তাৰ পাছতে লাষ্ট হৈছে ছেটিং স্প্ৰে যিটোৱে মেকআপটো লং লাষ্টিং কৰে আৰু এটা ধুনীয়া শ্বাইনো প্ৰভাইড কৰে আৰু that is the look আপোনালোকৰ লুকটো কেনেকুৱা লাগিলে do let me know in the comment section till then take care bye bye and happy Durga Puja to all of you so that's it for today thank you for watching